মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইচএছ ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ যোৱা খণ্ডত পণ্য বিনিময় প্ৰথা কাক বোলে বিনিময় প্ৰথাৰ প্ৰধান দোষসমূহ কি এই সম্পৰ্কে কিছু কথা তোমালোকৰ মাজত আলোচনা কৰিছিলোঁ আজিৰ খণ্ডত আৰু কেইটামান প্ৰশ্ন আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰাৰ বাবে আগবাঢ়িছোঁ মুদ্ৰাৰ ক্ৰমবিকাশ বা মুদ্ৰা সৃষ্টিৰ প্ৰধান পৰ্যায়সমূহ উল্লেখ কৰা উত্তৰ মুদ্ৰাৰ ক্ৰমবিকাশ বা মুদ্ৰা সৃষ্টিৰ প্ৰধান পৰ্যায়সমূহ হ'ল 1 নম্বৰ বিনিময় প্ৰথা 2 নম্বৰ জন্তুমান 3 নম্বৰ অমুদ্ৰিত ধাতুমান 4 নম্বৰ ধাতু মুদ্ৰা 5 নম্বৰ কাগজী মুদ্ৰা ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন কৰা হৈছিল মুদ্ৰা এদিন বা দুদিনতে সৃষ্টি হৈছিল নে চমুকৈ লিখা নাইবা মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় বা স্তৰসমূহ কি নাইবা কি স্তৰ পাৰ হৈ মুদ্ৰাই বৰ্তমানৰ অৱস্থা লাভ কৰিছে চমুকৈ লিখা তেনলে আমি আলোচনা কৰি গম পালো যে মুদ্ৰা এদিন বা দুদিনতে সৃষ্টি হোৱা নাছিল বৰ্তমান অৱস্থা পাবলৈ হলে মুদ্ৰাই বিভিন্ন পৰ্যায় বিভিন্ন স্তৰ পাৰ হৈ আহিবলগীয়া হৈছিল মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায়টোৰ নাম হ'ল বিনিময় প্ৰথা অৰ্থাৎ যি ব্যৱস্থাত যি প্ৰথাত বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা হয় তাকেই বিনিময় প্ৰথা বুলি কোৱা হয় এই ব্যৱস্থাটো সন্তোষজনক নাছিল বাবে আমাৰ সমাজৰ পৰা এই ব্যৱস্থাটো উঠি গৈছিল ফলস্বৰূপে দ্বিতীয় পৰ্যায় আৰম্ভ হৈছিল দ্বিতীয় পৰ্যায়ৰ নাম হ'ল জন্তুমান ইয়াত জন্তুক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল বিশেষকৈ ছাগলীক মুদ্ৰা হিচাপে গণ্য কৰা হৈছিল 3 নম্বৰ পৰ্যায়টোৰ নাম হৈছে অমুদ্ৰিত ধাতুমান ছাত্ৰ ছাত্ৰীসকল সোণ বা ৰূপক এই ব্যৱস্থাটোত মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল অৰ্থাৎ সোণ আৰু ৰূপৰ মাধ্যমত লেনদেন সম্পাদন কৰা হৈছিল 4 নম্বৰ পৰ্যায় হৈছে ধাতু মুদ্ৰা ধাতুৰে নিৰ্মিত মুদ্ৰাক আমি সকলে ব্যৱহাৰ কৰিছিলোঁ এতিয়াও ব্যৱহাৰ কৰি আছো বৰ্তমান সময়ৰ এটা অন্যতম মুদ্ৰা হৈছে কাগজী মুদ্ৰা অৰ্থাৎ বৰ্তমান কাগজী মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবোৰৰ উপৰিও বৰ্তমান আমি এটিএম ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড আদি ব্যৱহাৰ কৰি আছো অৰ্থাৎ বিভিন্ন পৰ্যায় পাৰ হৈ বৰ্তমান মুদ্ৰাই বৰ্তমানৰ অৱস্থা লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট প্ৰশ্ন বিনিময় প্ৰথাত কাক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল তেন লিখিবা বিনিময় প্ৰথাত মুদ্ৰাক হিচাপে ব্যৱহাৰ কৰা হৈছিল সামগ্ৰিক অৰ্থাৎ বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা হৈছিল জন্তুমান ব্যৱস্থাত কাক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল উত্তৰ জন্তুমান ব্যৱস্থাত জন্তু বিশেষকৈ ছাগলীক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল অমুদ্ৰিত ধাতুমান ব্যৱস্থাত কাক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল যে অমুদ্ৰিত ধাতুমানত সোণ বা ৰূপক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল ধাতু মুদ্ৰা কি যে ধাতুৰে নিৰ্মিত মুদ্ৰাক ধাতু মুদ্ৰা বুলি কোৱা হয় আৰু কাগজী মুদ্ৰা কি যে কাগজী মুদ্ৰা হৈছে বিনিময়ৰ এটা অন্যতম মাধ্যম অৰ্থাৎ বৰ্তমান সময়ত কাগজী মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আলোচনা কৰোঁ হোৱাট ইজ মানি বা মুদ্ৰা কি যে বিনিময়ৰ মাধ্যম হিচাপে যাক সকলোৱে ব্যৱহাৰ কৰে আৰু যিয়ে মূল্যৰ মাপকাঠি মূল্যৰ ভাণ্ডাৰ আৰু দেনা পাওনাৰ মানদণ্ড হিচাপে কাম কৰে তাকেই মুদ্ৰা বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল সহজ ভাষাত মনত ৰাখিবা বিনিময়ৰ মাধ্যম হিচাপে যাক ব্যৱহাৰ কৰিব পাৰি তাকেই মুদ্ৰা বুলি কোৱা হয় মুদ্ৰাক সকলোৱে গ্ৰহণ কৰে মুদ্ৰাৰ সহায়ত বস্তুৰ দাম জুখিব পৰা যায় মুদ্ৰাৰ সহায়ত বস্তুৰ মূল্য আমি জমা কৰি ৰাখিব পাৰি আৰু যিমান ধৰণৰ লেনদেন আছে সকলোবোৰ মুদ্ৰাৰ যোগেদি সম্পাদন কৰা হয় আকৌ কৈছো মুদ্ৰা কি যে বিনিময়ৰ মাধ্যম হিচাপে যাক সকলোৱে ব্যৱহাৰ কৰা হয় তাকেই মুদ্ৰা বুলি কোৱা হয় মুদ্ৰাৰ সহায়ত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰা হয় মুদ্ৰাৰ সহায়ত বস্তুৰ মূল্য নষ্ট নোহোৱাকৈ বহু দিনলৈ জমা কৰি ৰাখিব পাৰি আৰু যিমান ধৰণৰ লেনদেন কৰা হয় সকলোবোৰ মুদ্ৰাৰ যোগেদিয়ে কৰা হয় মুদ্ৰাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা মুদ্ৰাৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায় যেনে 1 নম্বৰ সাধাৰণ গ্ৰহণযোগ্যতা অৰ্থাৎ মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগে মুদ্ৰাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে 2 নম্বৰ হৈছে তাৰল্য গুণ মুদ্ৰাৰ সহায়ত যিকোনো সামগ্ৰী অতি সহজে পাব পাৰি ছাত্ৰ ছাত্ৰীসকল তোমাৰ লগত যদি টকা আছে মুদ্ৰা আছে তেনেহলে তুমি যিকোনো সামগ্ৰী অতি সোনকালে কিনিব পাৰা 3 নম্বৰ হৈছে সমজাতীয় মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগে অৰ্থাৎ তুমি ব্যৱহাৰ কৰা 100 টকা আৰু মই ব্যৱহাৰ কৰা 100 টকীয়া মুদ্ৰা বা নোটৰ মাজত কোনো পাৰ্থক্য থাকিব নালাগে চিনাক্তকৰণ মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগে অৰ্থাৎ চিনাক্তকৰণত জটিল হ'ব নালাগে
বিভাজনীয় ছাত্ৰ ছাত্ৰীসকল বিনিময় প্ৰথাৰ এটা প্ৰধান দোষ আছিল বিভাজনীয়তাৰ অভাৱ বা অবিভাজ্যতা অৰ্থাৎ সামগ্ৰী বা জীৱ-জন্তুক আমি টুকুৰা টুকুৰা কৰিব নোৱাৰি কিন্তু মনত ৰাখিবা মুদ্ৰাক আমি বিভাজন কৰিব পাৰি অৰ্থাৎ মুদ্ৰাক আমি খুচুৰা কৰিব পাৰি ধৰা হল 100 টকা দি তুমি এটা বস্তু কিনিছা তুমি 500 টকীয়া নোট দিলা তেনেহলে দোকানীয়ে তোমাক 500 টকাটো খুচুৰা কৰি 100 টকা ৰাখি 400 টকা ঘূৰাই দিব ইয়া হৈছে মুদ্ৰাৰ বিভাজনীয় গুণ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এটা পৰীক্ষাৰ বাবে দৰকাৰী এটা প্ৰশ্ন আলোচনা কৰো হেয়া হৈছে মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলী চমুকৈ আলোচনা কৰা লিখিবা মুদ্ৰাই বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰিব পাৰে মুদ্ৰাৰ প্ৰধান কামসমূহ তলত চমুকৈ আলোচনা কৰা হল 1 নম্বৰ বিনিময়ৰ মাধ্যম মুদ্ৰাৰ এটা প্ৰধান কাম হল ই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰে মুদ্ৰাৰ মাধ্যমেৰে সামগ্ৰী বিনিময় কৰা হয় অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল বিনিময় প্ৰথাত বস্তুৰ সলনি বস্তু বিনিময় কৰা হৈছিল কিন্তু মুদ্ৰা ব্যৱস্থাত মুদ্ৰাৰ সহায়ত বস্তুৰ আদান প্ৰদান কৰা হয় অৰ্থাৎ কিনা বেচাটো মুদ্ৰাৰ যোগেদিহে কৰিব লগা হয় 2 নম্বৰ হৈছে মূল্যৰ মাপকাঠি যে মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাম কৰে অৰ্থাৎ মুদ্ৰাৰ সহায়ত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰা হয় ছাত্ৰ ছাত্ৰীসকল এটা মোবাইলৰ দাম কিমান হ'ব 1 কেজি আলুৰ দাম 1 লিটাৰ গাখীৰৰ দাম কিমান হ'ব আগত আমি ক'ব পৰা নাছিলো কিন্তু যেতিয়া মুদ্ৰাৰ আৱিষ্কাৰ হৈছে তেতিয়া আমি ক'ব পাৰো 1 লিটাৰ গাখীৰৰ দাম কিমান এটা মোবাইলৰ দাম কিমান আদি অৰ্থাৎ মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাম কৰে মুদ্ৰাৰ সহায়ত সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰিব পৰা যায় 3 নম্বৰ হৈছে মূল্যৰ ভাণ্ডাৰ মুদ্ৰাৰ আন এটা কাম হল মুদ্ৰাৰ মাধ্যমত সামগ্ৰীৰ মূল্য সঞ্চয় কৰি ৰাখিব পাৰি ছাত্ৰ ছাত্ৰীসকল টকাক নষ্ট নোহোৱাকৈ বহু দিনলৈ জমা কৰি ৰাখিব পাৰি নাইবা সামগ্ৰীৰ মূল্য টকাৰ মাধ্যমত আমি বহু দিনলৈ জমা কৰি ৰাখিব পাৰি 4 নম্বৰ হৈছে দেনা পাওনাৰ মানদণ্ড মুদ্ৰাৰ সহায়ত সকলো ধৰণৰ লেনদেন ঋণ দান ঋণ গ্ৰহণ আদি সকলোবোৰ মুদ্ৰাৰ মাধ্যমত সম্পাদন কৰা হয় এনেদৰে মুদ্ৰাই বিনিময়ৰ মাধ্যম মূল্যৰ মাপকাঠি মূল্যৰ ভাণ্ডাৰ স্থগিত দেনা পাওনাৰ মানদণ্ড আদি হিচাপে কাম কৰে ছাত্ৰ ছাত্ৰীসকল ইয়াত মুদ্ৰাৰ কাম আমি কেইটা আলোচনা কৰিলো মুদ্ৰাৰ কাম 4টা আলোচনা কৰিলো মনত ৰাখিবা প্ৰথম দুটা কামক কোৱা হয় প্ৰাথমিক কাৰ্য যদি পৰীক্ষাত প্ৰশ্ন আহে মুদ্ৰাৰ দুটা প্ৰাথমিক কাৰ্য উল্লেখ কৰা তেলে উত্তৰত লিখিবা মুদ্ৰাৰ দুটা প্ৰাথমিক কাৰ্য হল বিনিময়ৰ মাধ্যম আৰু মূল্যৰ মাপকাঠি মুদ্ৰাৰ দুটা গৌণ কাৰ্য উল্লেখ কৰা তেনেহলে লিখিব লাগিব মুদ্ৰাৰ প্ৰধান গৌণ কাৰ্য দুটা হল 1 নম্বৰ মূল্যৰ ভাণ্ডাৰ আৰু 4 নম্বৰ স্থগিত দেনা পাওনাৰ মানদণ্ড গতি ছাত্ৰ ছাত্ৰীসকল আমি গম পালো যে মুদ্ৰাই বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰে যিবোৰ কাৰ্য সম্পাদন কৰি বিনিময় প্ৰথাত দেখা দিয়া সমস্যাবোৰ দূৰ কৰিবলৈ সক্ষম হৈছে আমি যোৱা ক্লাছত আলোচনা কৰিছিলো বিনিময় প্ৰথাত বহুতো দোষ আছে এই দোষবোৰ মুদ্ৰাই দূৰ কৰিবলৈ সক্ষম হৈছে কাৰণ মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাম কৰে মূল্যৰ ভাণ্ডাৰ আৰু দেনা পাওনাৰ মানদণ্ড হিচাপে কাম কৰি মুদ্ৰাই বিনিময় প্ৰথাত দেখা দিয়া সমস্যাসমূহ দূৰ কৰিবলৈ সক্ষম হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল মুদ্ৰা ভাল নে বেয়া যে মুদ্ৰা ভাল কাৰণ মুদ্ৰা অবিহনে আমাৰ জীৱন কল্পনা কৰিব নোৱাৰি কিন্তু তথাপিও মুদ্ৰাৰ কিছুমান দোষ আছে মুদ্ৰাৰ যিকোনো দুটা দোষ উল্লেখ কৰা এনসার মুদ্ৰাৰ প্ৰধান দোষসমূহ হল সামাজিক বৈষম্য যে মুদ্ৰাই সামাজিক বৈষম্য সৃষ্টি কৰে সমাজত ধনী দুখীয়া সৃষ্টি হয় কাৰ কাৰণে মুদ্ৰাৰ কাৰণে মুদ্ৰা প্ৰতি থকা মানুহৰ দুৰ্বলতাই সামাজিক অনিয়ম দুৰ্নীতি আদি সৃষ্টি কৰাত সহায় কৰে মুদ্ৰাৰ মূল্য কেতিয়াবা একেবাৰে কমিও যাব পাৰে কেতিয়াবা বাঢ়িও যাব পাৰে অৰ্থাৎ মুদ্ৰাই অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে আৰু অৱশেষত আমি পালো কলা মুদ্ৰাৰ সৃষ্টি কৰিব পাৰে অৰ্থাৎ মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয় আয় ফাঁকি দিয়াৰ প্ৰৱণতা বৃদ্ধি পায় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি কেইবাটাও প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিলো সেই প্ৰশ্নকেইটা হৈছে মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়সমূহ কি চমুকৈ লিখা মুদ্ৰা কাক বোলে মুদ্ৰাৰ 4টা কাম উল্লেখ কৰা মুদ্ৰাৰ দুটা বিশেষত্ব উল্লেখ কৰা তে ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটো ইমানতে সামৰিছো